हेलो व्यूअर्स ইউচুব আপডেটৰ নতুন এটা ভিডিঅ' লৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাওক আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ভিডিঅ' লৈ তথা ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চাওক আজিৰ যিটো ভিডিঅ' এইটো ভিডিঅ'ত মই খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে হয়তোবা ভিডিঅ'ৰ যি থাম্বনেল সেই থাম্বনেল দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে মই আজি কিহৰ ওপৰত আলোচনা কৰিম বা কিহৰ বিষয়ে আজি আপোনালোকক জনাম। সো ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব। চাওক আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যেটো ভিডিঅ' সেই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। চাওক আপোনাৰ যদি ৰেশন কাৰ্ড আছে, আপুনি যদি ৰেশন কাৰ্ডৰ যি ফিংগাৰপ্ৰিন্ট দিবলগীয়া আছিল বা আধাৰ লিংক কৰিবলগীয়া আছিল, আপুনি যদি অলৰেডি আধাৰ লিংক কৰিলে কিন্তু এতিয়া আপুনি গম পোৱা নাই আপোনাৰ লিংক হৈছে নে নাই, আধাৰ কাৰ্ডৰ লগত আপোনাৰ যি ৰেশন কাৰ্ড হে আপোনাৰ লিংক হৈছে নে নাই, হে আপুনি কেনেকৈ গম পাব সেই বিষয়ে মই সবিশেষ দেখাবলৈ চেষ্টা কৰিম। সো ইয়াৰ আগতে মই আপোনাক সৰু এটা ৰিকুৱেষ্ট জনাইছোঁ, যদি আপুনি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, কিয়নো মই মোৰ এইটো চেনেলত নিত্য নতুন কিছুমান ইনফৰ্মেটিভ ভিডিঅ' লৈ আহোঁ। সো আহক পলম নকৰাকৈ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চাওক ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি আপোনাৰ মোবাইলৰ যিটো অপেৰা মিনি ব্ৰাউজাৰ আছে, আপুনি বেলেগ ব্ৰাউজাৰত অপেন কৰিলে কিন্তু আপুনি আপোনাৰ যি ষ্টেটাছ, যি আধাৰ আৰু ৰেশন কাৰ্ডৰ লিংক ষ্টেটাছ সেয়া কিন্তু আপুনি চাব নোৱাৰিব। চাওক আপুনি কি কৰিব লাগিব, ইয়াৰ কাৰণে আপুনি সিম্পলি আপোনাৰ অপেৰা মিনি যিটো ব্ৰাউজাৰ আছে সেয়া কিন্তু অপেন কৰিব লাগিব। সিম্পলি আপুনি এনেকৈ আপোনাৰ যিটো অপেৰা মিনি ব্ৰাউজাৰ সেয়া এনেকৈ অপেন কৰি ল'ব আৰু ইয়াত আহি আপুনি সিম্পলি সাৰ্চ বাৰত আহি সাৰ্চ কৰিব AEPDS বুলি। সিম্পলি চাওক আপুনি এনেকৈ AEPDS বুলি সিম্পলি সাৰ্চ কৰি দিব। চাওক এনেকৈ আহি গৈছে AEPDS আসাম বুলি এনেকৈ আহি গৈছে। আপুনি সিম্পলি ইয়াত ক্লিক কৰি এনেকৈ সাৰ্চ কৰি দিব আৰু যেতিয়া আপুনি এনেকৈ সাৰ্চ কৰি দিব আপোনাৰ এনেকুৱা ধৰণৰ এটা নতুন ইন্টাৰফেস খোল খাব আৰু ইয়াত আহি আপুনি কি কৰিব লাগিব, চাওক আপুনি সিম্পলি একেবাৰে ওপৰত যিটো অফিচিয়েল ৱেবসাইট আছে আপুনি সিম্পলি তাত ক্লিক কৰি এনেকৈ এইটো ৱেবসাইটত ভিজিট কৰি ল'ব আৰু ইয়াত আহি আপুনি সিম্পলি কি কৰিব লাগিব, আপোনাৰ যিটো পেজ হয় পেজটো আপুনি সিম্পলি ওপৰৰ ৰাইট সাইডৰ কৰ্নাৰত থকা 3 ডটত ক্লিক কৰি আপোনাৰ যিটো পেজটো আপুনি সিম্পলি কি কৰিব, আপুনি চাওক সিম্পলি পেজটো ডেস্কটপ সাইড কৰি ল'ব পাৰিব, নহলে কিন্তু আপুনি এনেকৈ চাব পাৰিব ষ্টেটাছটো। সিম্পলি আপুনি কেনেকৈ চাব মই গোটেইখিনি বস্তু দেখুৱাই দিম, আপুনি ভিডিঅ'টো স্কিপ নকৰিব, নহলে আপুনি হয়তোবা গোটেইখিনি বস্তু ভালকৈ বুজি নাপাব। সিম্পলি চাওক আপুনি ইয়াত আহি কি কৰিব লাগিব, চাওক আপুনি ৰিপৰ্টছ বোলা এটা অপশ্যন দেখা পাব লেফট সাইডত, আপুনি সিম্পলি চাওক ৰিপৰ্টছ বুলি য'ত লিখা আছে তাত আপুনি সিম্পলি তলত চাব RC ডিটেইলছ বুলি আছে, সিম্পলি আপুনি RC ডিটেইলছত এনেকৈ ক্লিক কৰিব লাগিব। সিম্পলি চাওক আপুনি যেতিয়া এনেকৈ RC ডিটেইলছত ক্লিক কৰি ল'ব, ইয়াত চাওক এনেকৈ আপোনাৰ গোটেইখিনি বস্তু দেখা দিব। ইয়াত কৈছে মান্থ অফ জুন, ইয়াৰ অফ চাওক 2022, সিম্পলি চাওক RC নাম্বাৰ, অৰ্থাৎ RC নাম্বাৰ মানে হ'ল ৰেশন কাৰ্ড নাম্বাৰ। সিম্পলি আপুনি এণ্টাৰ RC নাম্বাৰ বুলি য'ত আছে তাত আপুনি আপোনাৰ যিটো ৰেশন কাৰ্ড নাম্বাৰ হয় সিম্পলি আপুনি তাত আপোনাৰ ৰেশন কাৰ্ড নাম্বাৰটো বহাই দিব। মই মোৰ যিটো ৰেশন কাৰ্ড নাম্বাৰ সেই ৰেশন কাৰ্ড নাম্বাৰটো কিন্তু কপি কৰি ৰাখিছোঁ, আপুনি যদি কপি কৰা নাই আপুনি সিম্পলি চাই আপোনাৰ যিটো ৰেশন কাৰ্ড নাম্বাৰ সেয়া কিন্তু বহাই দিব। চাওক সিম্পলি মই মোৰ যিটো ৰেশন কাৰ্ড নাম্বাৰ সেয়া মই এনেকৈ পেষ্ট কৰি দিলোঁ আৰু পেষ্ট কৰি দিয়াৰ লগে লগে চাওক কাষত আপুনি দেখা পাব সাবমিট অপশ্যন এটা, সিম্পলি আপুনি এনেকৈ সাবমিটত ক্লিক কৰি দিব আৰু যেতিয়া আপুনি সাবমিটত এনেকৈ ক্লিক কৰি দিব, সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যি ডিটেইলছ ৰেশন কাৰ্ডৰ যি ডিটেইলছ সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি এনেকৈ দেখা পাব। ইয়াত চাওক সিম্পলি আছে পোনপ্ৰথমে চাওক আপোনাৰ ডিস্ট্ৰিক্ট নেম, চাওক বাক্সা, তালুক তামুলপুৰ, চাওক FPS ID সিম্পলি গোটেইখিনি বস্তু দিয়া আছে আৰু স্কিম। চাওক ইয়াত মেম্বাৰ নেম আছে, 2জন মেম্বাৰ আছে। চাওক তাৰপিছত চাওক জেণ্ডাৰ দি আছে মেল ফিমেল, এজ দিয়া আছে 47, এজনৰ আন এজনৰ হ'ল 59। চাওক ষ্টেটাছ কিন্তু এক্টিভ আছে আৰু ইয়াৰ পিছত চাওক UID যিটো আপোনাৰ আধাৰৰ UID, চাওক আধাৰ ID, চাওক সিম্পলি আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ শেষৰ 4টা নাম্বাৰ কিন্তু দেখা পাব। চাওক ইয়াত ধুনীয়াকৈ দেখা দিছে শেষৰ 4টা নাম্বাৰ। সো সিম্পলি কিন্তু আপুনি আপোনাৰ ষ্টেটাছ তেনেকৈ চাই ল'ব পাৰিব। সো যিয়ে নহওক আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপুনি ভাল পালে। ভিডিঅ'টো চাই যদি ভাল পালে সঁচাকৈ আপুনি ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথা এডুকেশ্যনেল কিছুমান ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নিশ্চয় গোটেইবিলাক মই ইনফৰ্মেটিভ তথা এডুকেশ্যনেল ভিডিঅ' মই এইটো চেনেলত আপলোড কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ছাপোৰ্ট কৰে। মই 4 তাৰিখ বা 5 তাৰিখৰ ভিতৰত চাওক আপোনালোকৰ যিটো মেট্ৰিকৰ ৰিজাল্ট, কেনেকৈ মেট্ৰিকৰ ৰিজাল্ট চাব পাৰি সেয়া কিন্তু মই তাৰ ওপৰত ভিডিঅ' এটা দেখুৱাই দিম। আপোনালোকে সকলোতকৈ আগত আপোনাৰ যদি কোনোবা কেণ্ডিডেট আছে মেট্ৰিক পৰীক্ষা দিয়া এইবাৰ 2022ত, আপুনি কিন্তু আপোনাৰ সেই ৰিজাল্ট কিন্তু ল'ব পাৰিব। সো সেইটো ভিডিঅ' পাবলৈ হ'লে আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাষত থকা লাল বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন এলাউ কৰি দিয়ক, যাতে মই আপলোড দিয়া ভিডিঅ'টো আপুনি সকলোতকৈ আগত লাভ কৰে। সো যিয়ে নহওক আজিলৈকে মই ইমানতে ভিডিঅ'টোৰ পৰা এৰিম, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনাক পুনৰ এবাৰ। সো আজিলৈকে এৰিলোঁ, জয় অসম, বাই বাই।